মোর দাদা হয় আর কি। তো ই অলপ মানে মূৰৰো অলপ প্ৰব্লেম আছে। তো কায়ো চায়া নাই ঘৰে ইফালে আহি পেলাই নদীত নামিছে নেকি। তো সন্দেহবশতঃ তাৰ পেণ্টটো আৰু ওপৰৰ চলাটো পৰি আছে, লগতে এটা গামছা আছিল, গামছাটো নাই। সন্দেহ আমি কৰিছোঁ যে তাৰ পানীতে নামিছে। তো প্ৰশাসনক খবৰ দিয়াৰ লগে লগে মানুহ আহিছে, SDRF আহিছে, আমাক বহুত সহায় কৰি আছে, কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। তাৰ নাম হ'ল মদন ঘোষ, বয়সটো হ'ল 55 ইয়াৰ্ছ। কি কাম করছে? এনে আগতে তাই বিয়াবাড়ি রান্ধাবাড়ি কাম করছিল, এতিয়া বর্তমানে বহাই আছে ঘৰতে, একো কাম নকৰে 1.5 বছৰ। মোৰ দাদা হয় আর কি। তো ই অলপ মানে মূৰৰো অলপ প্ৰব্লেম আছে। তো কায়ো চায়া নাই ঘৰে ইফালে আহি পেলাই নদীত নামিছে নেকি। তো সন্দেহবশতঃ তাৰ পেণ্টটো আৰু ওপৰৰ চলাটো পৰি আছে, লগতে এটা গামছা আছিল, গামছাটো নাই। সন্দেহ আমি কৰিছোঁ যে তাৰ পানীতে নামিছে। তো প্ৰশাসনক খবৰ দিয়াৰ লগে লগে মানুহ আহিছে, SDRF আহিছে, আমাক বহুত সহায় কৰি আছে, কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। তাৰ নাম হ'ল মদন ঘোষ, বয়সটো হ'ল 55 ইয়াৰ্ছ। কি কাম করছে? এনে আগতে তাই বিয়াবাড়ি ৰান্ধাবাড়ি কাম কৰিছিল, এতিয়া বৰ্তমানে বহাই আছে ঘৰতে, একো কাম নকৰে 1.5 বছৰ। মোৰ দাদা হয় আর কি। তো ই অলপ মানে মূৰৰো অলপ প্ৰব্লেম আছে। তো কায়ো চায়া নাই ঘৰে ইফালে আহি পেলাই নদীত নামিছে নেকি। তো সন্দেহবশতঃ তাৰ পেণ্টটো আৰু ওপৰৰ চলাটো পৰি আছে, লগতে এটা গামছা আছিল, গামছাটো নাই। সন্দেহ আমি কৰিছোঁ যে তাৰ পানীতে নামিছে। তো প্ৰশাসনক খবৰ দিয়াৰ লগে লগে মানুহ আহিছে, SDRF আহিছে, আমাক বহুত সহায় কৰি আছে, কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। তাৰ নাম হ'ল মদন ঘোষ, বয়সটো হ'ল 55 ইয়াৰ্ছ। কি কাম করছে? এনে আগতে তাই বিয়াবাড়ি ৰান্ধাবাড়ি কাম কৰিছিল, এতিয়া বৰ্তমানে বহাই আছে ঘৰতে, একো কাম নকৰে 1.5 বছৰ। মোৰ দাদা হয় আর কি। তো ই অলপ মানে মূৰৰো অলপ প্ৰব্লেম আছে। তো কায়ো চায়া নাই ঘৰে ইফালে আহি পেলাই নদীত নামিছে নেকি। তো সন্দেহবশতঃ তাৰ পেণ্টটো আৰু ওপৰৰ চলাটো পৰি আছে, লগতে এটা গামছা আছিল, গামছাটো নাই। সন্দেহ আমি কৰিছোঁ যে তাৰ পানীতে নামিছে। তো প্ৰশাসনক খবৰ দিয়াৰ লগে লগে মানুহ আহিছে, SDRF আহিছে, আমাক বহুত সহায় কৰি আছে, কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। তাৰ নাম হ'ল মদন ঘোষ, বয়সটো হ'ল 55 ইয়াৰ্ছ। কি কাম করছে? এনে আগতে তাই বিয়াবাড়ি ৰান্ধাবাড়ি কাম কৰিছিল, এতিয়া বৰ্তমানে বহাই আছে ঘৰতে, একো কাম নকৰে 1.5 বছৰ।